উচ্ছেদিতসকলে ইয়াত শিবিৰ পাতিছিলে। আৰক্ষী প্ৰশাসনে আহি জুই লগাই দিছে। ইমান ভাল লাগে চাই এইবোৰ ছবি। যিসকলে ভিডিঅ'বোৰ সংগ্ৰহ কৰি পিনে ইণ্টাৰনেটত দিছে, সঁচাকৈ বহুত বহুত ধন্যবাদ। আপোনালোকে নিদিলে মই চাব নাপালোঁ হয়। ঘৰৰ ওচৰত হোৱা হ'লেতো নিজে গৈ বহি পিনে চাই থাকিলোঁ হয়, চিপছ আৰু বাদাম খাই। কিন্তু ঘৰৰ পৰা দূৰত হোৱাৰ কাৰণে এতিয়া ইণ্টাৰনেটতে উপলব্ধ হৈছে, এতিয়া ভালেই লাগিছে। JCB ড্ৰাইভাৰ কামটো হ'লেও শিকি থ'লে ভাল আছিলে। JCB এখনো যদি চলাব পাৰিলোঁ হয়, পৰম তৃপ্তি লাভ কৰিলোঁ হয়। এখন ঘৰবোৰ জ্বলাই দিছে, ইমান ভাল লাগে চাই। উচ্ছেদিতসকলৰ শিবিৰ পাতি লৈছিলে, আকৌ জ্বলাই দিলে। জীৱ জন্তুৰ নিচিনা মানুহ হ'লে এনেকুৱাই অৱস্থা হয়। এতিয়া JCB লৈ আহিছে, এটেকিং মুড ফুল। এতিয়া বাৰী বনাই লৈছিলে, সম্পূৰ্ণ ধ্বংস কৰি দিছে। ইমান ভাল লাগে চাই, ঘৰ দুৱাৰ। মোচন লৈ লৈছে, এতিয়া দিব। এয়া চালে চাই থাকিব মন যায়, ইমান ধুনীয়া দৃশ্য। মোৰ অসমীয়া চিনেমাৰ ভিতৰত এখনে বেছি ভাল লাগিলে আৰু চাই। ঘূৰাই ঘূৰাই চাই থাকোঁ। এয়া চাওক, গাঁওবিলাক কিমান ধুনীয়াকৈ চফা কৰি দিছে। এতিয়া ভঙা চিঙা বিচাৰি বেলেগৰ গাঁৱে যাব নালাগে, সিহঁতৰ ঘৰতে ধেৰ ওলাব। এইবোৰ শিবিৰ পাতিছে, এইবিলাকো জ্বলাই দিব লাগে। কি কাৰণে থৈ দিছে জানো।